তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডো। তেওঁৰ দৰে বহুতে হ'ব বিচাৰে সফল, কিন্তু তেখেতৰ দৰে কষ্ট খুব কম মানুহে কৰে। তেখেতৰ দৰে যিসকলে কষ্ট কৰে, তেখেতে ৰনাল্ডোৰ দৰে নহ'লেও তেখেতৰ দৰে অলপ হ'লেও সফলতাৰ অৰ্জন কৰেই। আৰু আপুনিও যদি বিচাৰে তেখেতৰ দৰে সফল হ'বলৈ, তেতিয়াহ'লে শুনক, তেওঁ কেতিয়াও নিজৰ প্ৰদৰ্শনত সন্তুষ্ট নহয়, বৰঞ্চ তেওঁ তেখেতৰ আজিৰ যিখন প্ৰদৰ্শন, যিখন আজি তেখেতে খেল খেলিলে, সেই খেলখন আৰু উন্নত কৰাৰ উপায় বিচাৰে। তেওঁ অসুবিধা, আঘাত, সমালোচনাৰ দ্বাৰা ভয় খোৱা নাই, বৰঞ্চ সেইবোৰক শিকাৰ সুযোগ হিচাপে লয়। কেতিয়াও হাৰ নামানে, তেওঁ সদায় পজিটিভ মাইণ্ড এটা লৈ থাকে। তেওঁৰ মতে প্ৰতিভাৰ লগতে কঠোৰ পৰিশ্ৰমো অতি প্ৰয়োজনীয়, নহ'লে একোৱেই লাভ কৰিব নোৱাৰি। তেওঁৰ অটল আত্মবিশ্বাস আছে, যিটো তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰস্তুতিৰ পৰাই আহে। এই আত্মবিশ্বাসে তেওঁক ডাঙৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। তেওঁ বিফলতাৰ ভয়ত বিৰক্ত নহয়। তেওঁ বিশ্বাস কৰে যে বিফলতা সফলতাৰ এটা অংশ। সময়মতে খোৱা, সক্ৰিয় হৈ থকা আৰু সঠিক খাদ্য খোৱাটোৱেই তেওঁৰ ফিটনেছৰ ৰহস্য। আপুনিও যদি বিচাৰে ৰনাল্ডোৰ দৰে সফল হ'বলৈ, তেতিয়াহ'লে তেওঁৰ দৰে কষ্ট কৰিবলৈ শিকক। ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ সফলতাৰ আৰু মটিভেশ্যনেল ভিডিঅ' আগলৈও পাব, কেৱল ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।